আপোনাৰ সন্তান বা পৰিয়াল ভালে থকাৰ চাবিকাঠি আপোনাৰ হাতত, যিটো ভগৱানৰ হাততো নাই। জ্ঞানী কৰে, মূৰ্খ কৰে, আপোনাৰ মনটো সক্ৰিয় কৰিব ভগৱানে বা টকা পইচাই বা খাদ্যই কৰিব নোৱাৰে। আপুনি বাৰু এগৰাকী গৃহিণী নেকি? অথবা আপুনি কাৰোবাৰ বাবে খাদ্য প্ৰস্তুত কৰে নেকি? ধৰি লওক আপোনাৰ সন্তানৰ বাবে অথবা পৰিয়ালৰ বাবে নতুবা সমাজৰ কাৰোবাৰ বাবে। যদি আপুনি আনৰ ভাল চিন্তা কৰি সেয়া কৰিছে বা আত্মসন্তুষ্টি বিচাৰি কৰিছে, তেন্তে আপুনি কেইটামান কথা মনত ৰখাটো আপোনাৰ বাবে অতি জৰুৰী। যদি মাতৃ হিচাপে নিজৰ সন্তান অথবা পৰিয়ালৰ মংগল কামনা কৰি ৰন্ধন প্ৰকৰণ কৰিছে, তেন্তে ৰন্ধাৰ সময়ত কেইটামান কথা সদায় মনত ৰাখিব লাগিব। কথা হ'ল শব্দ ব্ৰহ্ম, দ্বিতীয়তে অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ প্ৰতিটো শব্দ তথা অক্ষৰত মন্ত্ৰ শক্তি নিহিত হৈ আছে, যাৰ বাবে কোৱা হৈছে অমন্তৰং অক্ষৰং নাস্তি নাস্তি মূলমন ঔষধম। অৰ্থাৎ এনে এটা আখৰ নাই য'ত মন্ত্ৰ শক্তি নিহিত হৈ থকা নাই, এনে এবিধ গছৰ শিপা নাই য'ত ঔষধি গুণ নিহিত হৈ থকা নাই। গতিকে খাদ্য প্ৰস্তুত কৰি থকাত আপোনাৰ মুখৰ পৰা যিবোৰ শব্দ ওলায় সেয়াই মন্ত্ৰ শক্তিৰূপে খাদ্যত সোমাই তাৰ ক্ৰিয়া কৰিব। আমি সঘনাই শুনিবলৈ পাওঁ, পিতৃ মাতৃয়ে দিন হাজিৰা কৰে কিন্তু সন্তান ইমান ভাল, ইমান আগবঢ়া। পিতৃ মাতৃ অশিক্ষিত যদিও সন্তানে ইমান ভাল ৰিজাল্ট কৰিছে। ইয়াৰ কাৰণ কি? সন্তান ভাল হ'বলৈ বা পৰিয়ালটো ভাল হৈ থকাৰ বাবে দামী দামী বস্তু খোৱালেই নহ'ব, সেই খাদ্য আপুনি কিভাৱে খুৱাইছে সেয়াহে ডাঙৰ কথা। আপুনি যদি মনত কাৰোবাৰ প্ৰতি বেয়া ভাৱ লৈ কাৰোবাক গালি পাৰি খাদ্য প্ৰস্তুত কৰিছে, তেন্তে 100% আপুনি নিশ্চিত থাকক আপোনাৰ সন্তান বা পৰিয়াল ধ্বংস। কৰি লাভ নাই, আমুকৰ পুতেকে ভাল বস্তু এটা খাই পোৱা নাই অথচ ইমান ভাল, আৰু আমাৰ কেইটাক ভালৰ ভালটো বাছি খুৱাইছোঁ অথচ ধ্বংসহে হৈছে। এতিয়া ভাবক তাৰ কাৰণ কি? মনত ৰাখিব, তাৰ কাৰণ আপুনি আনৰ সমালোচনা কৰি আনক গালি পাৰি মনত এসোপামান বেয়া ভাৱ লৈ যদি কৰ্ম কৰিছে, তাৰ ফলো তেনেকুৱাই হ'ব। সেয়া হ'ল মন্ত্ৰ শক্তিৰ মহিমা। হেতাখন হাতত লৈ দালি ভাজি বা অন্য কিবা লৰাই আছে আৰু মুখেৰে কাৰোবাৰ বেয়া গুণবোৰ গাই আছে, নতুবা নিজৰ বা লোকৰ কাৰোবাক গালি পাৰি আছে, ফলত তাৰ প্ৰতিক্ৰিয়া হৈছে ঘৰখনত। আমি কওঁ অমুকে বনপাত কেইটামান বনাই দিলেই ইমান ভাল লাগে, খাবলৈ অমৃত যেন লাগে। তাৰ কাৰণটো কি? কাৰণ তেওঁ ৰান্ধিবলৈ গৈ প্ৰথম ঈশ্বৰৰ নাম লৈ তেওঁৰ নামতে আৰম্ভ কৰিছে, যাৰ বাবে তেওঁ প্ৰস্তুত কৰা খাদ্য সুস্বাদু হৈছে। যদি আপুনি সন্তানক মানুহ কৰিব খোজে, পৰিয়ালটোক শান্তি কামনা কৰে, তেন্তে মনত ৰাখিব, তেওঁ প্ৰস্তুত কৰোঁতে অথবা খাবলৈ দিওঁতে কেতিয়াও মনত খং লৈ কাৰোবাক গালি পাৰি বেয়া ভাৱ লৈ নাযাব, নিজৰে অপকাৰ হ'ব। সন্ধ্যা প্ৰাৰ্থনাৰ সময়ত মন পবিত্ৰ নহ'লে প্ৰাৰ্থনা নকৰিব। পুৱা শয্যা ত্যাগ কৰিয়ে আৰু ৰাতি শয্যালৈ গৈ আনৰ সমালোচনা নকৰিব অথবা খং কৰি গালি গালাজ নাপাৰিব, সেয়া ব্ৰহ্মশাপ হ'ব। আপোনাৰ সন্তান বা পৰিয়াল ভালে থকাৰ চাবিকাঠি আপোনাৰ হাতত, যিটো ভগৱানৰ হাতত নাই। জ্ঞানী কৰে, মূৰ্খ কৰে, আপোনাৰ মন্ত্ৰ শক্তিয়ে কৰিব, ভগৱানে বা টকা পইচাই বা সুন্দৰ খাদ্যই কৰিব নোৱাৰে। পুৱা উঠি গাওক, কৰাগ্ৰী বসতি লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলে তু গোবিন্দ, প্রভাতে কর দর্শনম, সমুদ্র বসনে দেবী, পর্বতস্তন মণ্ডলে, বিষ্ণুপত্নী নমস্তুভ্যং, পাদস্পর্শং ক্ষমস্যমে। ৰাতি শোৱাৰ সময়ত এবাৰ কওঁ, সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ, অহং ত্বং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। অৰ্থাৎ সকলো ধৰ্মকে পৰিত্যাগ কৰি তুমি মাথোন পৰমাত্মাৰ মোৰেই অনন্যভাৱে শৰণ লোৱা, মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰিম, তুমি শোক নকৰিবা। ঠিক তেনেধৰণে পুৱা শুই উঠি আপুনি গাওক, যোগস্থঃ কুৰু কৰ্মাণি সংগং ত্যক্ত্বা ধনঞ্জয়, সিদ্ধ সিদ্ধয়োঃ সমো ভূত্বা কামত্বং যোগ উচ্যতে। অৰ্থাৎ হে অৰ্জুন, ফলৰ আসক্তি ত্যাগ কৰি সিদ্ধি আৰু অসিদ্ধি উভয়কে তুল্য জ্ঞান কৰি সমস্ত কৰ্ম সম্পাদন কৰা, সিদ্ধি আৰু সিদ্ধিৰ সমজ্ঞান কৰাকে যোগ বোলা। গতিকে তেতিয়া দেখিব আপোনাৰ ঘৰখনত শান্তি হৈছে, সন্তান মানুহ হৈছে, অৰ্থাৎ আপুনি ভবা
স্বৰ্গখন হাততে পায়। এদিন এগৰাকী মাতৃয়ে কৈছিল, সন্ধ্যা প্ৰাৰ্থনা কৰিবলৈ ওলাইছোঁ, তেনেতে ল'ৰা ছোৱালী সাজৰ কাজিয়া লাগিল আৰু মোৰ খং, তাৰ পাছত মই আৰু প্ৰাৰ্থনা কৰিবলৈ নগ'লোঁ। সেই পৰিয়ালটোৰ কথা এদিন শুনাৰ পিছত আজি গম পাইছোঁ সেই পৰিয়ালৰ 2টি সন্তানেই সঁচাকৈয়ে মানুহ হৈছে। অন্য এগৰাকীয়ে তেনেধৰণে কোৱা শুনিছিলোঁ যে খাদ্য প্ৰস্তুত কৰিবলৈ যোৱা নাই, তাৰ কাৰণটো কি? মানুহজনৰ লগত কিবা লাগিছে, গতিকে লঘোণেই হওক লাগিল তেওঁ মনটো স্থিৰ নোহোৱালৈকে খাদ্য প্ৰস্তুত নকৰে, নিজেও না। তাতকৈ বিষ এসোপা খুৱাই ভাল। মনত শান্তি লৈ নিমখ তেলেৰে ভাত খালেও সন্তানে APSC পায় বা তাৰ উদাহৰণ পালোঁ সেইগৰাকী মাত। গতিকে আপুনি যদি নিজৰ সন্তানৰ পৰিয়ালৰ মংগল কামনা কৰি তেতিয়াহ'লে সদায় আত্মসন্তুষ্টিৰে যি খাদ্য প্ৰস্তুত কৰিছে বা যি খাদ্য খুৱাইছে সেয়া অমৃতময় কৰি তোলক। তেতিয়া আপুনি সেই অমৃতৰ সন্তান, অমৃতৰ মানুহ আপোনাৰ কাষতে পাব।